কবিতাৰ শিৰোনাম সেউজীয়া ছোৱালী, তোমাৰ সতে বহুদিন কথা পতা নাই। কবি ৰমেন বিৰদু। তোমাৰ হৃদয়ত পৰা আছে দলিচা, অনুভৱৰ দলিচা। সেইবাবে দিনক দিনে কল্পনাপ্ৰিয় হৈ পৰিছো। নিজানত নিৰ্জনতাত মই অকলে অকলে। তোমাক স্পৰ্শ কৰাৰ কি প্ৰয়োজন আছে? কথা পাতিব জানিলেই হ'ল সেউজীয়া গছৰ পাতে পাতে। হে, তুমি ফাগুনলৈ ভয় লগাৰ কাৰণ নাজানা। অকলে সেমেকো, অকলে হাঁহো, অকলে নিজক নিচুকাও। সেইবাবে ফাগুনলৈ ভয় লাগে। কি উৰুৱাই নিব, কি এৰি থৈ যাব, কি ঠিকনা আছে তাৰ। মোক চঞ্চলা কৰি থৈও গুচি যাবগৈ পাৰে। আচলতে গছবোৰ সেউজীয়া হৈ থাকিলে অনুভৱ কৰিয়েই ভাল লাগে। তোমাৰ অনুপস্থিতিত গছৰ প্ৰতিটো পাতে পাতে তোমাক অকলে বিচাৰি ফুৰো। সেউজীয়া ছোৱালী, তোমাৰ সতে বহুদিন কথা পতা নাই। তুমি বিহীন ক্ষণবোৰত আজি মই সেউজীয়াবোৰতে বিচাৰি ফুৰিছো তোমাৰ উপস্থিতি।